হে ভিউৱাৰ্ছ কেনে আছে আপোনালোক মই আজি মোৰ এই ভিডিঅ'টোত দ্য এক্সৰচিজম অফ এমিলি ৰ'জ মুভিখনৰ ৰিভিউ দিবলৈ ওলাইছোঁ শুনা মতে এই মুভিখনৰ বাকীবোৰ কিছুমান কথা বাদ দি বাকী সকলোবোৰ সত্য আজি মোৰ এই ভিডিঅ'টোত এই মুভিখনৰ সত্য কাহিনীৰ ওপৰত আমি আলোচনা কৰিম যিসকলে মই লাষ্ট ভিডিঅ'টো চোৱা নাই তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম গৈ চাই ল'ব আপোনালোকে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকলৈ সৰু চাই এটা ৰিকুৱেষ্ট আছিল যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব তেনেহ'লে আপোনালোকৰ বহুমূল্য সময় নষ্ট নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ বন্ধুসকল এই কাহিনীটো এনলিছ মিকেল নামৰ এজনী ছোৱালীৰ আছিল তাই 1952 চনৰ 17 ছেপ্টেম্বৰৰ ৱেষ্ট জাৰ্মানীৰ এটা কেথলিক পৰিয়ালত জন্মগ্ৰহণ কৰিছিল তাইৰ পৰিয়ালটোত তাইৰ বাহিৰে তিনিজনী ভনীয়েক আৰু মাক দেউতাক আছিল এনলিছ এই পৰিয়ালটোৰ সকলোতকৈ ধাৰ্মিক ছোৱালী আছিল আৰু তাই সপ্তাহত 2 দিনকৈ চাৰ্চলৈ গৈছিল আনকি এনলিছৰ বন্ধুবৰ্গও কৈছিল যে এনলিছ বহুত ধাৰ্মিক আৰু সৰল স্বভাৱৰ আছিল এনেকৈ এনলিছৰ জীৱনটো বহুত ভালে গৈ আছিল কিন্তু এদিন 16 বছৰ বয়সত এনলিছ হঠাৎ অসুস্থ হৈ যায় আৰু তাই পাকাত বাগৰি যায় যেতিয়া তাইক ডক্টৰ তাত লৈ যোৱা হ'ল ডক্টৰে তাইক চেকআপ কৰি তেওঁলোকক জনায় যে তাইৰ এপিলেপসি বেমাৰ হৈছে অৰ্থাৎ মিৰ্গী 1968 অৰ্থাৎ 16 বছৰ বয়সৰ পৰাই এনলিছৰ বেমাৰ বাঢ়ি যাবলৈ ধৰিলে এনেকৈ দিন গৈ ৰাতি হ'ল ৰাতি গৈ মাহ হ'ল কিন্তু এনলিছ ভাল হোৱাৰ নামেই লোৱা নাছিল আনকি ডাক্তৰী চিকিৎসায়ো তাইক ভাল কৰিব পৰা নাছিল আনকি কেইদিনমান পিছত তাই ডিপ্ৰেশ্যনত গুচি গৈছিল আৰু তাই খোৱা লোৱা সকলোবোৰ বাদ দিছিল লাহে লাহে তাই ধৰ্মীয় বস্তুৰ পৰা আঁতৰি আহি আছিল এনলিছে পৰিয়ালক জনায় যে যেতিয়া তাই ৰাতি শুবলৈ যায় তেতিয়া বহুতো বেলেগ মানুহৰ মাত শুনিবলৈ পায় যাৰ ফলত তাই ৰাতি টোপনিও মাৰিব নোৱাৰে এনেকৈ বহুত বছৰ পাৰ হৈ গ'ল কিন্তু এনলিছ ভাল হোৱাৰ নামেই লোৱা নাছিল লাহে লাহে তাই ধৰ্মীয় অনুষ্ঠানৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি আহি আছিল আৰু তাইৰ স্বভাৱ চৰিত্ৰবোৰো মাৰাত্মক হৈ যাবলৈ ধৰিছিল বহুতো ডাক্তৰী চিকিৎসাৰ পিছত তাই ভাল হোৱা নেদেখি পৰিয়ালে ভাবিবলৈ বাধ্য হৈ গ'ল যে তাইৰ দেহত সঁচাকৈ কোনোবা বেয়া শক্তিয়ে বাল হৈছে ইয়াৰ পিছত তেওঁলোকে চাৰ্চলৈ সহায়ৰ হাত আগবঢ়াবলৈ যায় কিন্তু চাৰ্চৰ পৰা তেওঁলোকে ভাল ৰেছপন্স নাপালে কিন্তু এদিন আৰ্নেষ্ট আল্ট নামৰ এজন প্ৰিষ্ট তেওঁলোকৰ ঘৰলৈ আহে তেওঁ এনলিছক চাই কিনিয়ে তেওঁলোকক কয় যে তাইৰ এনেকুৱা পৰিস্থিতি মিৰ্গীৰ বাবে হোৱা নাই তেওঁৰ মতে তাইৰ দেহটো কোনোবা বেয়া শক্তিয়ে বজেছ কৰি লৈছে তাৰপিছত তেওঁ এনলিৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়া কৰিবলৈ চাৰ্চলৈ ৰিকুৱেষ্ট কৰি চিঠি এখন লিখে চিঠিখন দিয়াৰ পিছতে 1975 চনৰ ছেপ্টেম্বৰ মাহত বিশ্বপ জোচেফ ষ্ট্ৰেংগেলে ফাদাৰ আৰ্নল্ড ৰিচক এনলিৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়া কৰিবলৈ অনুমতি দিয়ে ফাদাৰ ৰিচে সেইটো বছৰতে 24 ছেপ্টেম্বৰ তাৰিখে এনলিৰ ওপৰত প্ৰথমটো এক্সৰচিজম প্ৰক্ৰিয়া আৰম্ভ কৰে এনলিৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়া আৰম্ভ কৰোঁতে এনলিৰ হাওঁফাওঁবোৰ হঠাৎ বদলি যায় আৰু তাই ডিফাৰেণ্ট ভইচত মাত মাতিবলৈ ধৰে আৰু তাই নিজকে নিজে কষ্ট দিবলৈ ধৰে এনেকৈ কৰি ফাদাৰ ৰিচে সপ্তাহত 2 বাৰকৈ এনলিৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়া কৰিবলৈ ধৰে কিন্তু ইমানখিনি কৰাৰ পিছতো এমিলিৰ দেহত এইবোৰে একোৱে কাম কৰা নাছিল উল্টে ফাদাৰ ৰিচে এনলিৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়া আৰম্ভ কৰি গম পায় যে এনলিৰ দেহত এটা নহয় দুটা নহয় তিনিটা নহয় 6টা বেয়া শক্তিয়ে বাল হৈছে সেইকাৰণে এনলিয়ে ৰাতি শোৱাৰ টাইমত বহুতো মানুহৰ মাত শুনিবলৈ পায় বন্ধুসকল এক্সৰচিজম প্ৰক্ৰিয়া কৰোঁতে মুঠ 4 ঘণ্টা সময় লাগে ৰবাৰ্ট ৰিচে এনলিৰ ওপৰত সপ্তাহত 2 বাৰকৈ এক্সৰচিজম প্ৰক্ৰিয়া কৰিছিল তথাপিও এনলিৰ দেহত ইয়াৰ কোনো প্ৰভাৱ পৰা নাছিল 1975 পৰা 1976 এই 1 বছৰ সময়ছোৱাত এনলিৰ ওপৰত মুঠ 67টা এক্সৰচিজম প্ৰক্ৰিয়া কৰে 1976 1 জুলাই তাৰিখে মাত্ৰ 23 বছৰ বয়সত এনলিৰ মৃত্যু হয় এনলিৰ পোষ্টমৰ্টেম ৰিপৰ্ট মতে এনলিৰ ডিহাইড্ৰেশ্যনৰ ফলত মৃত্যু হয় অৰ্থাৎ খোৱা লোৱাৰ কমিৰ বাবে তাইৰ মৃত্যু হয় কিন্তু ৰবাৰ্ট ৰিচৰ মতে শেষৰটো এক্সৰচিজম প্ৰক্ৰিয়াত এনলি সম্পূৰ্ণৰূপে ঠিক হৈ যায় আৰু তাইক শুবলৈ যাবলৈ দিয়া হয় কিন্তু তাইৰ শৰীৰটো বহুতখিনি কষ্ট সহ্য কৰাৰ ফলত তাই জীয়াই থাকিব নোৱাৰিলে এই ঘটনাটোৰ ওপৰতে ভিত্তি কৰি 2005 চনত অকণমান সালসলনি কৰি দ্য এক্সৰচিজম অফ এমিলি ৰ'জ নামৰ মুভিখন ৰিলিজ হয় বন্ধুসকল আপোনালোকে এই মুভিখনত দেখিবলৈ পায় যে এনলিৰ ওপৰত যিজন ব্যক্তিয়ে এক্সৰচিজম প্ৰক্ৰিয়া কৰে তেওঁ শেষত কোৰ্টৰ ওচৰলৈ যাব লগা হয় কিন্তু কোৰ্টে তেওঁক বেছি দিনৰ শাস্তি নিদিয়ে তেওঁ কেইদিনমান পিছতে ওলাই আহে কিন্তু আচলতে এনলিৰ মাক দেউতাক আৰু ছাপৰ্টিং পিষ্ট এজনকে পুলিচে ধৰি লৈ যায় এনলিৰ মাক দেউতাকৰ ওপৰত দোষ এইটো আছিল যে তেওঁ এনলিক ভালকৈ খোৱা লোৱা দিয়া নাছিল আৰু প্ৰিষ্টজনৰ ওপৰত আৰোপ এইটো আছিল যে তেওঁ বিনা কাৰণত 1 বছৰ সময় এনলিৰ ওপৰত এক্সৰচিজম প্ৰক্ৰিয়া কৰি আছিল যাৰ ফলত তেওঁলোকৰ 6 মাহ পৰ্যন্ত জেল হৈছিল আৰু বহুতো ভাৰী ৰকমত তেওঁলোকে ফাইন ভৰিব লগা হৈছিল That's it guys যদি ভিডিওটো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো প্ৰেছ কৰি দিব আৰু প্লিজ বন্ধুসকল ছাবস্ক্ৰাইব কৰি দিব কাৰণ ছাবস্ক্ৰাইব কৰিলে কোনো পইচা নাযায় আৰু যদি আপোনালোকে বেলেগ মুভি বিষয়ে জানিব বিচাৰে মোক কমেণ্টত জনাব তেতিয়ালৈ ঘৰত থাকক সুৰক্ষিত থাকক আৰু আশে পাশে মৰম বিলাই থাকক